আজি আমি কথা পাতিম ইলেক্ট্ৰিক চাৰ্জ বা বৈদ্যুতিক আধানৰ বিষয়ে। হয়তো তোমালোকে বহুতে জানা ইলেক্ট্ৰিক চাৰ্জ বা নামটো শুনিয়ে আছা। মোবাইলটো চাৰ্জ কৰিব লাগে, ল্যাপটপটো চাৰ্জ কৰিব লাগে বা লাইট মানে চাৰ্জিং লাইটৰ বিষয়ে শুনিয়ে আছা। এতিয়া কথাটো হ'ল কি, এই ইলেক্ট্ৰিক চাৰ্জ বা বৈদ্যুতিক আধানটো কি? হয়তো তোমালোকে বহুতে বিভিন্ন ধৰণৰ কিতাপত ইয়াৰ বিষয়ে পঢ়িছা বা বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টৰ বিষয়েও শুনিছা বা টাইপছ অফ চাৰ্জৰ বিষয়েও জানা, পজিটিভ নিগেটিভ, নহয় জানো? কিন্তু মই আজি যিটো কনচেপ্ট দিবলৈ গৈছোঁ সেইটো আনতকৈ অলপ বেলেগ। মই অলপ ইনডেপথ এনালাইচিছ কৰি পেলাই কথাটো তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। ঠিক আছে, প্ৰথমতে মই ভাবিছোঁ যে চাৰ্জ কি এইটো বিষয়ে জনাৰ আগতে এটা বহুত চিম্পুল আৰু সাধাৰণ এক্সপেৰিমেণ্টৰ কথা কওঁ যে তুমি যদি প্লাষ্টিকৰ ফণি এখন কেইবাবাৰো মূৰত ঘঁহোৱা শুকান চুলিত, ইয়াত হৈ ল'লোঁ তোমাৰ চুলি, শুকান চুলিত হেয়াৰ আৰু এখন কম প্লাষ্টিকৰ দেই, এখন ক্লাম প্লাষ্টিক কম কেইবাবাৰো যদি ঘঁহাই থলোঁ এইখন শুকান চুলিত, আৰু তাৰ পাছত যদি কিছুমান সৰু সৰু টুকুৰা, কাগজৰ টুকুৰা সৰু সৰু কাগজৰ টুকুৰা কিছুমানৰ ওপৰত যদি সেইখন দি দিওঁহি, এই ফণিখন আনি পেলাই ইয়াত দি দিওঁহি, তেতিয়া এই ফণিখন মানে ঘঁহাই থকাৰ পাছত তেতিয়া কি হ'ব, এই কাগজৰ টুকুৰাবিলাক ইয়াত গৈ পেলাই লাহে লাহে লাগি যাবগৈ। পিচ অফ পেপাৰ, ঠিক আছে। এই কথাটো নিশ্চয় তোমালোকে আগতেও জানা। ইয়াৰ উপৰিও আৰু এটা এক্সপেৰিমেণ্টৰ কথা কওঁ, সেইটো এক্সপেৰিমেণ্টটো তোমালোকে হয়তো শুনিছা আগতে বহুতে। এই বেলুন এটা মই পিছত বহুত ভালদৰে এক্সপ্লেইন কৰিম অকণমান দেৰি পাছতে। এই বেলুনটো যদি এখন ঊলৰ ক্লথত, মোৰ অঁকাটো অলপ বেয়া হৈছে, একো নাই, জাষ্ট বুজিব চেষ্টা কৰা। এই বেলুনটো যদি এই ঊলত বাৰে বাৰে ঘঁহাই থকাৰ পাছত যদি তুমি নি পেলাই ৱাল এখন বা যিকোনো এটা ইনচুলেটৰ বা এক্সেপ্ট মেটেল কিয় নহয় সেইটো পাছত ক'ম, বা কাঠৰ কিবা এখন ৱাল মানে কাঠ চটাৰ ওচৰতো যদি তুমি লৈ যোৱা, তাৰপিছত দেখিবা যে এই বেলুনটো অকণমান সময়ৰ কাৰণে সেই ৱালখনত লাগি ধৰিছে। বা যেতিয়া তুমি হাতেৰে লৈ যাবা বেলুনটো লগাবলৈ, তেতিয়াও তুমি ইউ কেন ফিল ডেট ফ'ৰ্চ অফ এট্ৰেকশ্যন। এতিয়া এই বস্তুবিলাক কিয় ঘটিছে, মানে এই কাগজৰ টুকুৰাবিলাক গৈ পেলাই এই ফণিত লাগি গৈছেগৈ, এই বেলুনটো যেতিয়া গৈ পেলাই ৱালত অলপ সময়ৰ কাৰণে ৰৈ গৈছে, এই বস্তুটো কি কাৰণে হৈছে? এই বস্তুটো যিটো মেকানিজমৰ ফলত হৈছে, সেই মেকানিজমটো হৈছে ইলেক্ট্ৰিক চাৰ্জ। আধানৰ কাৰণে এনেকুৱা ধৰণৰ ফেন'মেনন হ'ব পাৰে। এতিয়া এই ইলেক্ট্ৰিক চাৰ্জ বুলিবলৈ যদি তোমাক কোনোবাই কয়, সদায় এই কনচেপ্টটো মনত ৰাখিবা। মই আহিম, মই ডিটেইলছত এনালাইচিছ কৰিম, জাষ্ট এই এক্সাম্পল দুটা মনত ৰাখিবা, বেলেগ একো দৰকাৰ নাই। এই এক্সাম্পল দুটাৰ সহায়ত আমি এটা কথাই গম পাওঁ যে কি, যে এটা বস্তুৱে আন এটা বস্তুক গ্ৰেভিটেশ্যন ফিল্ডৰ বাহিৰেও এট্ৰেকশ্যন বা ৰিপালশ্যন কৰিব পাৰে, আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে, এটা চাৰ্জ বডি আন এটা চাৰ্জ বডি, ঠিক আছে। এতিয়া সেই বস্তুটো কি কাৰণে ঘটে, সেই বস্তুটো মেটেৰিয়েলটো নিজৰ প্ৰপাৰ্টিটোৰ কাৰণে ঘটে। সেইকাৰণে আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰিক চাৰ্জ ইজ দ্য বেচিক প্ৰপাৰ্টি অফ মেটাৰ বাই ভাৰ্চু অফ হুইচ ইট কেন এট্ৰেক্ট অৰ ৰিপেল আনাডাৰ বডি। অৰ্থাৎ এই কথাটো আমি এনেদৰে ক'ব পাৰোঁ যে বৈদ্যুতিক আধান হৈছে কোনো এটা পদাৰ্থৰ এটা মৌলিক ধৰ্ম, যাৰ বাবে ই আন এটা বস্তুক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে। আৰু এটা লাইন মনত ৰাখি থাকিবা যে সেই একেটা লাইনে মই এটা বেলেগ ধৰণে লিখি লৈছোঁ যে ইলেক্ট্ৰিক চাৰ্জ ইজ দ্য প্ৰপাৰ্টি অফ মেটাৰ ডেট কজেছ ইট টু এক্সপিৰিয়েঞ্চ এ ফ'ৰ্চ উইথ আদাৰ নিয়াৰ বাই চাৰ্জ অবজেক্ট। একেটা কথাই যে মই অকণমান দেৰি আগতে যিটো কথা কৈছোঁ যে ফিল অফ
that you can feel that force of attraction. Exactly মই সেই কথাটো ইয়াত ক'ব বিচাৰিছোঁ ঠিক আছে এতিয়া কথাটো হ'ল আমি আধানক বা চাৰ্জক বেসিক প্ৰপাৰ্টি অফ মেটাৰ বুলি কিয় ক'ব পাৰোঁ কিয় কওঁ বা বা আধানটো পদাৰ্থৰ মৌলিক ধৰ্ম কিয় এতিয়া চাবা matter consists of what matter consists of molecules ইয়াৰ লিখিছো ইয়াৰ লিখো molecules আৰু molecules consist of what মোৰ আখৰ বহুত বেয়া গতিকে excuse me for that molecule consist of কিহৰ দ্বাৰা molecule consist মানে গঠিত হয় atoms মানে পৰমাণু অণুবোৰ কিহৰ দ্বাৰা গঠিত হয় পৰমাণু ঠিক আছে আৰু এই atoms বোৰ কিহৰ দ্বাৰা গঠিত হয় কিছুমান subatomic particles subatomic particles কোনবিলাক এক নম্বৰতে আহে ইলেক্ট্ৰন proton neutron এই তিনটাই এটমিক স্ট্ৰাকচাৰ নিশ্চয় পঢ়ি যা যে এটম এটাত কি থাকে এটা নিউক্লিয়াছ থাকে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সেল থাকে আৰু সেলত কি হয় সেলত এই ইলেক্ট্ৰন বিলাক ঘূৰি থাকে নহয় জানো আৰু ইহেতি আপৰ প্ৰিন্সিপল কৰি মানে নিয়ম মতে হেৰি হয় কক্ষপথ বিলাক ফিল হয় মানে সেলত থাকে ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন দ্যাট ক্যান অকুপাই ইন এ সেল ইজ গিভেন বাই আপৰ প্ৰিন্সিপল এইবিলাকৰ বিষয়ে তোমালোকক মই পাছত পঢ়াম হয়তো তোমালোকে বহুতে জানা গতিকে এটা কথা হয়তো তোমালোকে বেসিক কনসেপ্টটো এটো জানা যে এটা পৰমাণু ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ দ্বাৰা গঠিত হয় যেটো ৰাদাৰফোৰ্ড এক্সপেৰিমেন্টৰ সহায়ত গম পোৱা গৈছিল আৰু তাৰ পাছত নেক্সট আহি পেলাই নিলছ বৰে যেটো কথা কৈছিল যে পৰমাণুৰ নিউক্লিয়াছটো পজিটিভ য'ত প্ৰটন আৰু নিউট্ৰন বিলাক থাকে আৰু তাৰ বাহিৰ ফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰন বিলাকে এক নিৰ্দিষ্ট গতিবেগত গতি কৰি থাকে ঠিক আছে এতিয়া যেতিয়া আমাৰ মেটেৰিয়েলটা বা বডি এটা আমি চাৰ্জ হৈছে বুলি কওঁ তেতিয়া কি হয় জানানে তেতিয়া এই ইলেক্ট্ৰনটো ট্ৰান্সফাৰ হয় মানে এটা বডিৰ পৰা আনটা বডিলে ইলেক্ট্ৰনটো যেতিয়া গুছি যায় তেতিয়া আমি বডিটো ইলেক্ট্ৰিক্যালি চাৰ্জ হোৱা বুলি কওঁ যদি ইলেক্ট্ৰনটো এটা বডিৰ পৰা ধৰি ললো এটো বডি A আৰু এটো বডি B যদি ইয়াৰ পৰা এই বডি A ৰ পৰা মোৰ ইলেক্ট্ৰনটো গুছি গৈছে তেতিয়া হলে আমি কি বুলি কম যে A বডি A টো পজিটিভলি চাৰ্জ হৈছে বুলি কম কাৰণ ইয়াত ইলেক্ট্ৰন লুজ কৰিছে আৰু এই B বডিটো য'ত ইলেক্ট্ৰনটো গৈ পেলাই ধৰি লৈছো সোমাইছেগে ইয়াত তেতিয়া হলে এই বডিটো কি বুলি কমগে ই নেগেটিভলি চাৰ্জ হৈছে বুলি কৈছে হৈ যাব বুলি কি কাৰণে ইয়াত ইলেক্ট্ৰনবোৰ মোৰ বেছিকে আছে গতিকে ইলেক্ট্ৰনৰ কম বেছি পৰিমাণে থকাটোৱে কি হয় বডি এটাক পজিটিভলি চাৰ্জ হোৱা বুলি নে কয় বা নেগেটিভলি চাৰ্জ হোৱা বুলি কোৱা হয় বেসিক্যালি কি হয় বেসিক্যালি চাবলৈ গলে আমি এটা কথাই কম পাম যে মেটাৰৰ যেটো সাবএটমিক পাৰ্টিকল বা ফান্ডামেন্টাল পাৰ্টিকল বা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰৰ ফলতে বডি এটা চাৰ্জ হয় সেই কাৰণে আমি ইয়াক কি বুলি কম ইয়াক এটা বেসিক প্ৰপাৰ্টি অফ মেটাৰ বুলি কম বুজি পালানে এতিয়া অকমান দেৰি আগতে আমি মই যেটো এক্সাম্পল দিছিলো সেই এক্সাম্পলটোৰ ওপৰত এনালাইসিস কৰিম এক্সাম্পলটোত কৈছিলো যে বেলুন এটা যদি এই উলৰ কাপোৰখনৰ ওপৰত বাৰে বাৰে ঘহাই থাকা আৰু তাৰ পাছত যদি তুমি গৈ পেলাই ওয়াল এখনত লগাই দিবগে বিচাৰা
এই বেলুনটো ইয়াৰ পানী যদি এই ৱালখনত লগাব বিচাৰা মানে বাৰে বাৰে এই ঊলৰ কাপোৰখনত ঘঁহাই থকাৰ পাছত তেতিয়া ইউ কেন ফিল ডেট ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু অলপ সময়ৰ কাৰণে এই বেলুনটো এই ৱালখনত গৈ ষ্টিক হৈ যাব এইটো কিয় হ'বলৈ পালে বা এইটো কি কাৰণে হৈছে অফক'ৰ্ছ আমি আগতে এক্সাম্পলত আগতে এক্সপ্লেইন কৰাৰ দৰে এইটো বিকজ অফ ট্ৰেন্সফাৰ অফ ইলেক্ট্ৰিক চাৰ্জ ঠিক আছে এটা কি হৈছিলে আচলতে তোমাৰ এইটো কথাটো এই চাৰ্জ ট্ৰেন্সফাৰটো কেনেকৈ হৈছিলে যেতিয়া তুমি এই বেলুনটো ঊলৰ ক্লথখনৰ ওপৰত বাৰে বাৰে ঘঁহাই থাকিবা তেতিয়া কি হ'ব তেতিয়া এই ঊলৰ ক্লথৰ পৰা কিছুমান ইলেক্ট্ৰন এই বেলুনটোলৈ গুচি যাব ঠিক আছে তেতিয়া তাৰ মানে কি হ'ব তাৰ মানে এই বেলুনটোত বহুত ইলেক্ট্ৰন আহি গ'ল আহি যোৱাৰ লগে লগে ই কি হ'ব ই নিগেটিভলি চাৰ্জ হৈ যাব আৰু ঊলখন কি হৈ যাব ঊলখন পজিটিভলি চাৰ্জ হৈ যাব কাৰণ ই লছ অফ ইলেক্ট্ৰনটো ক'ৰ পৰা গৈছে এই ঊলৰ ক্লথৰ পৰা ক'লৈ গৈছে এই বেলুনটোলৈ আৰু ই হৈছে কি নিগেটিভ মানে এই ইলেক্ট্ৰনবোৰ যোৱাৰ লগে লগে ই নিগেটিভ হৈ পৰিলে আৰু ইয়াক যেতিয়া এই ৱালখনৰ ওচৰলৈ লৈ আহিলা তেতিয়াহ'লে কি হ'ব ৱালখন অলৰেডি নিউট্ৰেল যিকোনো মেটেৰিয়েল যেতিয়া তুমি হেৰিয়ত থাকে মানে নেচাৰেলি থাকে বা মানে কোনো ডিষ্টাৰবেঞ্চ নোহোৱাকৈ থাকে তেতিয়া সি সদায় নিউট্ৰেল অৱস্থাত থাকে গতিকে সি হৈছে নিউট্ৰেল এইটো হৈছে নিউট্ৰেল এতিয়া নিউট্ৰেল বডি এটাৰ ওচৰলৈ যেতিয়া চাৰ্জ বডি এটা লৈ আহা তেতিয়াহ'লে অফক'ৰ্ছ কি হ'ব এট্ৰেকশ্যন হ'ব আৰু সেইটো কাৰণে ই অলপ সময়ৰ কাৰণে তাত ষ্টিক হৈ গৈছিলে এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব লাগে প্ৰশ্নটো হ'ল যেতিয়া এই এই বেলুনটো বাৰে বাৰে এই ঊলৰ কাপোৰখনত ঘঁহাই আছিলোঁ তেতিয়া মই ক'লোঁ যে ইলেক্ট্ৰনটো ঊলৰ ক্লথৰ পৰা বেলুনলৈ ট্ৰেন্সফাৰ হৈছে এই বেলুনৰ পৰা ঊলৰ ক্লথলৈ বা ঊলৰ কাপোৰলৈ ট্ৰেন্সফাৰ নহ'লে কিয় এই প্ৰশ্নটো তোমালোকৰ মনত আহিব লাগে এতিয়া কথাটো হ'ল যেতিয়া আমি এই বেলুনটো ঊলৰ কাপোৰখনৰ ওপৰত বাৰে বাৰে ঘঁহাই আছিলোঁ তেতিয়া কি হৈছিলে তেতিয়া ইলেক্ট্ৰনবিলাক এই ঊলৰ কাপোৰখনৰ পৰা বেলুনটোলৈ গুচি গৈছিলে ইয়াৰ উল্টাটো কিয় নহ'লে মানে যেতিয়া বেলুনটো ঊলৰ কাপোৰখনৰ ওপৰত ঘঁহাই আছিলোঁ ইলেক্ট্ৰনটো ঊলৰ কাপোৰখনলৈ এই বেলুনটোৰ পৰা কিয় নাহিলে বা বেলুনটোৰ পৰা ঊলৰ কাপোৰখনলৈ ইলেক্ট্ৰনটো কিয় নগ'লে এইটো কিয় নহ'লে এইটো যে হ'ল এইটো কিয় নহ'লে কেতিয়াবা ভাবি চাইছানে এনেকুৱা ধৰণৰ কথাবিলাক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আচলতে নিজৰ মনত সদায় আহিব লাগে চায়েন্সত সদায় হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ এইটো এই কুৱেশ্যনটো সদায় জানিব মানে এই কিউৰিঅচিটিটো সদায় লাগিব যেতিয়ালৈকে এইটো নাথাকে তেতিয়ালৈকে বুজাটো কমপ্লিট নহয় আৰু বুজাটো যেতিয়ালৈকে কমপ্লিট নহয় তেতিয়ালৈকে কোনো ধৰণৰ এণ্ট্ৰেঞ্চ লাগিলে মেডিকেলেই হওক বা লাগিলে ইঞ্জিনিয়াৰিঙেই হওক বা KVPয়ে হওক ইমান সহজতে কোৱালিফাই কৰিব নোৱাৰা এই প্ৰশ্নবিলাক সদায় বাৰে বাৰে মনত খুটিয়াই থাকিব লাগিব জানিব লাগিব আৰু এবাৰ যেতিয়া জানিবা এবাৰ যেতিয়া বুজি পাবা তাৰপাছত সেইটো কেতিয়াও মানে ওলাই নাযায় ঘপককৈ মনত ৰৈ যাব একেবাৰে আৰু তেনেকুৱা ধৰণে কথাবিলাক আয়ত্ব কৰিব লাগে আৰু তেনেকুৱা ধৰণে আয়ত্ব কৰিবৰ কাৰণে নিজক সোধাটো অতি প্ৰয়োজনীয় বেলেগে কোৱাতকৈও মই জাষ্ট এই কথাটো এইকাৰণে কৈছোঁ যে মই নিজেও তেনেকৈ পঢ়িছোঁ মই যিটো পজিশ্যন আজি পালোহি সেইটো মই নিজে এনেদৰে নিজক সুধি বা নিজে মই বাৰে বাৰে প্ৰশ্ন সুধিছিলোঁ শিক্ষকক প্ৰশ্ন সুধি মই নিজে জানি শিকি বুজি তেনেকৈ লৈছিলোঁ গতিকে তোমালোকেও তেনেধৰণে যদি আগবঢ়া নিশ্চয় সুফল পাবা বাৰু ঠিক আছে কথাটোলৈ আহিছোঁ এইটো কি কাৰণে নহয় জানানে
কাৰণটো একদম সিম্পল কাৰণ এইটো এটা মেটেৰিয়েলৰ নিজৰ প্ৰপাৰ্টি নিজৰ ধৰ্ম কোনোবা মেটেৰিয়েলে ইলেক্ট্ৰন লছ কৰাৰ মানে হেৰি থাকে টেন্ডেন্সি থাকে কিছুমান মেটেৰিয়েলে নিজে গেইন কৰা ইলেক্ট্ৰন গেইন কৰাৰ টেন্ডেন্সি থাকে হেতু তুমি মই ইচ্ছা কৰি পেলাই যেটো কৰিব নোৱাৰো হেতু মেটেৰিয়েলৰ নিজৰ নিজৰ ওন প্ৰপাৰ্টি নিজৰ নিজৰ ধৰ্ম যে উলখনে ক'ব যে মই ইলেক্ট্ৰন এৰিহে দিম মই ইলেক্ট্ৰন একসেপ্ট নকৰো হেতু উলখনৰ নিজৰ ধৰ্ম তেনেকে বেলুনটো এটা নিজৰ ধৰ্ম যে হি ইলেক্ট্ৰন একসেপ্ট কৰিব এই বেলুনটো মানে কি এটো প্লাষ্টিক সব প্লাষ্টিক বিলাকৰ কথা মনত ৰাখিবা যে প্লাষ্টিক বিলাকৰ সদায় এটাই টেন্ডেন্সি থাকে কি হি সদায় ইলেক্ট্ৰন acceptor ই সদায় ইলেক্ট্ৰন accept কৰিব গতিকে গম পালানে গতিকে এটা পদাৰ্থ এটা নিজৰ ধৰ্ম হেতু কাৰণে ইলেক্ট্ৰন কোৰ পৰা কলৈ যাব হেতু ডিসাইড কৰিব এটা সিৰিজ এটাও আছে ইলেক্ট্ৰোস্ট্যাটিক সিৰিজ তাত কোনটো মেটেৰিয়েল বা কোনটো মেটেৰিয়েল যায় এনেকৈ আছে ইমান ডিটেইলছত সেইখিনি তোমালোকে কোনবা কিতাপত আছে মই পাছত দি দিম বাৰু কেতিয়াবা এই সিৰিজটো কথা কিন্তু হেতু কথা নাজানিলে হ'ব জাস্ট ৰিজনটো জানা সেই ৰিজনটো কি কোৰ পৰা কলৈ ইলেক্ট্ৰন এনেকৈ যাব পাৰে এটা কথাটো হ'ল কি যে মই জাস্ট কেইটামান বেসিক এক্সাম্পল দিছো সেইকিটা মনত ৰাখিলে তোমালোকৰ বাকিখিনি সুবিধা হ'ব সেইকিটা হৈছে যে কোনবিলাক মেটেৰিয়েলছৰ ইলেক্ট্ৰন একসেপ্ট কৰাৰ ধৰ্ম থাকে ঠিক আছে তো ক্লাসিফাই এটা কথা মনত ৰাখিবা যিকোনো প্লাষ্টিকৰ সদায় ইলেক্ট্ৰন একসেপ্ট কৰাৰ টেন্ডেন্সি থাকে ইহেতি কি কয় ইলেক্ট্ৰন একসেপ্ট কৰিব তেনেকে সিল্কৰ কাপোৰৰ ওপৰত বহুত কোৱেশ্চন আহি থাকে তোমালোকৰ কিতাপতো আছে মই হেকাৰণে ইমান ডিটেইলছত যোৱা নাই ইবনাইটৰ দণ্ড আৰু সিল্কৰ কাপোৰ ঘহাই কি হয় হেতু ডিটেইলছ আছে যে ইবনাইটৰ দণ্ডৰ পৰা সিল্কৰ কাপোৰলে এটা ঘহাবা তাৰ পৰা যেতিয়া বেলেগ নিউট্ৰেল বডি এটা ওচৰ লৈ যাবা তেতিয়া কি হ'ব মানে ইটো হেতু গাত লাগি যাব হেবিলাক एग्जांपल বিলাক আছে কিন্তু কথাটো জানিবা যে তাত সিল্কলে ইলেক্ট্ৰনটো গুছি যায় কি কাৰণে যায় যে সিল্কে ইলেক্ট্ৰন একসেপ্ট কৰাৰ এটা নিজৰ ধৰ্ম আছে সেইভাবে তেনেকে কোনবিলাক মেটেৰিয়েলছৰ কি থাকে ডোনেট কৰাৰ মানে এৰি দিয়াৰ ইলেক্ট্ৰন এৰি দিয়াৰ টেন্ডেন্সি থাকে হেতু হৈছে উল হিউম্যান স্কিন আৰু হেয়াৰৰ থাকে নেকে গ্লাস ৰডৰ থাকে এনেকা বহুত মেটেৰিয়েল থাকে নরমালি এইগিটা বস্তু এইগিটা কথা মনত থাকিলে তোমালোকৰ বাবে এটো সুবিধা হ'ব আৰু কিছুমান মেটেৰিয়েলৰ তেনেকে টেন্ডেন্সি থাকে কি থাকে যে হেতি সদায় নিউট্ৰেল হৈ থাকিব বিচাৰে যেনেকে উড মানে কাঠৰ সদায় এনেকুৱা এটা ধৰ্ম থাকে যে হিয়বিলাক ইনসুলেটৰ মানে যে সদায় ইনসুলেটৰে হয় বা প্লাষ্টিকো ইনসুলেটৰে হয় কিন্তু কাঠৰ ক্ষেত্ৰত কি হয় হেতৰ নিজৰ এটা ধৰ্ম থাকে যে হেতি প্ৰায় বেছিভাগ সময় বুলি নহয় মানে এটো বহুত কাঠৰ বহুত ক্যাটাগৰী আছে ন হেতু কাৰণে এটো জেনাৰেলাইজ কৰিব নোৱাৰি কিন্তু ইন জেনাৰেল এটো কথা ক'ব পাৰি যে they want to be neutral they have the tendency to be neutral